ৰ'দ দিছে দুপৰীয়াও হ'ল ভাগৰো লাগিছে ঘৰলৈ যাওঁ तेरी झलक का शर्पी शिवल्ली नैना मदक बर्फी तेरी झलक का शर्पी शिवल्ली नैना मदक बर रह অলপ জিৰাই ল কৃষ্ণ কি কৰা যায় আজি খৰিও কটা নহল দে সময় নষ্ট নকৰি ঘৰলৈ যাওঁ বাহ ইমান ধুনীয়া গোন্ধ ওলাইছে মোৰ হাতততো পইচাও নাই ইয়াৰ পৰা মিঠাই কিনি খাবলৈ একো কথা নাই মই এই মিঠাইবোৰৰ গোন্ধ লৈ আনন্দ লওঁ চাকৈ দে সকলোবোৰ মিঠাই লগ লাগি ইমান ধুনীয়া গোন্ধ ওলাইছে বহুত ভাল লাগিছে আজি বিক্ৰীও নাই এই মোৰ বস্তুবোৰ শুনি আছে ইয়াৰ পৰা কিবা এটা কৰিব লাগিব ঐ তই কি কৰিছ নাই দাদা মই একো কৰাও নাই মই একো খোৱাও নাই পিছে কি কৰিছ ইয়াত মই মাত্ৰ মিঠাইবোৰৰ গোন্ধ পাই লৈছো তই এইবোৰৰ গোন্ধ শুনি ভাল পাইছা নেকি হয় দাদা মই গোন্ধলৈ আনন্দ পাইছো তেতিয়াহ'লে তই মোক গোন্ধ লোৱাৰ দামটো দিব লাগিব দাদা মই আপোনাৰ এটাও মিঠাই খোৱা নাই কিন্তু তই যে এইবোৰ শুনিয়ে আনন্দ পাইছা গোন্ধতেই আধা খোৱা হৈ যায় জানা সেইবাবে তই মোক 50 টকা দিব লাগিব কি 50 টকা মোৰ তাততো 50 পইচাও নাই দাদা হেই ইফালে তই মোক পইচা দিবই লাগিব ঐ ওলাই আছোন তহঁতে দে মোক পইচা দে আৰু ইয়াৰ পৰা যা দাদা হাতখন দিয়কচোন মোৰ তাত থকা পইচাৰ শব্দ আপুনি শুনিছেনে শুনিছো ঠিক আছে দাদা মই আপোনাৰ মিঠাই ভঙাৰ দামটো দিলো ননসেন্স দাদা ননসেন্স মানে কি মই তোৰ খুচুৰা পইচাৰ কেইটাৰ শব্দহে শুনিছো মই পইচা লোৱা নাই নহয় পইচাৰ শব্দ শুনিলে আধা পইচা লোৱা হৈ যায় দাদা দাদা আপুনি আপোনাৰ কথাখিনি এবাৰ মনত কৰকচোন যদি গোন্ধতে আধা খোৱা হৈ যায় তেনেহ'লে পইচাৰ শব্দ শুনিলেও আধা পইচা লোৱা হৈ যায় আপুনি বুজি পালেনে দাদা ব'লা আমি যাওঁ বলক ই বেটা আৰু ক'ৰ পৰা ধপকি এই লাইনটো বেয়া হৈ গ'ল আপোনালোকে যদি এইটো ভিডিঅ' ভাল পাইছে তেতিয়া লাইক কৰক সাবস্ক্ৰাইব কৰা লাগিছিল তই ই লাইক মই শ্বেয়াৰ আপোনালোকে যদি এইটো ভিডিঅ' চাই ভাল পাইছে তেতিয়া লাইক কৰক আপোনালোকে যদি এইটো ভিডিঅ' ভাল পাইছে তেতিয়া লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব